এতিয়া খাম আমি এইটো। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ পেৰা। এয়া পেৰা বনাবলৈ 3 পেকেট 10 টকীয়া আমুল গাখীৰ আনিছোঁ। তাৰপিছত আৰু এয়া 1 কাপ গাখীৰ, লোকেল গাখীৰ। এতিয়া আমি গাখীৰটো ইয়াত গাখীৰে গুলি ল'ম। এতিয়া লোকেল গাখীৰটো ইয়াত ঢালি দিম। এতিয়া ভালকৈ মিক্স কৰি গুলি এয়া মিক্স কৰি আছোঁ। অকণমানো গোটা নোহোৱাকৈ মিক্স কৰি ল'ব লাগিব। ভালকৈ মিক্স কৰি ল'ব লাগিব। এতিয়া আমি গেছ জ্বলাম। এতিয়া আমি ঘিউ 1 চামুচ দি পিনি ভাজিম গাখীৰ গুলি থৈ দিয়াখিনি। এতিয়া আমি ইয়াত দি দিম। এতিয়া আমি এইখিনি লাহে লাহেকৈ লৰাই থাকিব লাগিব। আমি ইয়াত দিম চেনি দিছোঁ ইয়াত। ডাঠ হৈ গৈছে, ভাজি হ'বই আৰু অকণমান ভাজিব লাগিব। আমাৰ ভাজি হৈ গ'ল। কাঁহীখনত গাখীৰটো লাগি নথকাকৈ ঘিউ সানি ল'ম। এতিয়া গাখীৰটো আমি হাতে চুব পৰাকৈ ঠাণ্ডা হোৱাকৈ অকণমান সময়ৰ কাৰণে থৈ দিম ইয়াত উলিয়াই। এতিয়া 5 মিনিটৰ কাৰণে ঠাণ্ডা হ'বলৈ থৈ দিম ইয়াত। এয়া আমাৰ হৈ গ'ল। মই হাতত লাগি নধৰিবৰ কাৰণে ঘিউ সানি লৈছোঁ। এয়া মুঠিব লাগিব। এয়া হৈ গ'ল ঘৰতে বনোৱা পেৰা। ইয়াত 35টা ওলাইছে 3 পেকেট গাখীৰৰ। এতিয়া খাম আমি এইটো। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।